নমস্কাৰ, মই যদুমণি গগৈ। আপোনালোকে চাই আছে দা নিউজ আছাম। এছ জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ পিছতেই কেইগৰাকীমান আৰক্ষী বিষয়াৰ নাম সাঙুৰ খাই পৰিছিল যে এই কেইগৰাকী আৰক্ষী বিষয়াই জোনমণি ৰাভাক পৰিকল্পিতভাৱে হত্যা কৰা হৈছিল। আৰু সেই হত্যাকাণ্ডৰ লগত জড়িত হৈ থকা সেই আৰক্ষী বিষয়াসকলৰ নাম উদঙাই দিছিল এছ জোনমণি ৰাভাৰ মাতৃ সুমিত্ৰা ৰাভাই, যে মোৰ ছোৱালীজনীক সেই আৰক্ষী বিষয়া কেইগৰাকী হত্যা কৰিছে। আৰু সেইদিনাখন জোনমণি ৰাভাৰ লগত এই আৰক্ষী বিষয়াসকল আছিল। আৰু জখলাবন্ধাৰ আৰক্ষী থানাত জোনমণি ৰাভাৰ মাতৃ সুমিত্ৰা ৰাভাই সেই আৰক্ষী বিষয়াসকলৰ নাম সেই এজাহাৰখনত উল্লেখ কৰিছিল। SP নগাঁৱৰ SP লীনা দলে, ASP ত্ৰিদীপ প্ৰবীণ কুম্বা, আভাজ্যোতি ৰাভা, মনোজ ৰাজবংশী আৰু ৰাজা ইছাদ এই আৰক্ষী বিষয়াসকলৰ নাম উল্লেখ কৰিছিল। আৰু সেই আৰক্ষী বিষয়াসকলৰ নামৰ মতেই যেতিয়া নেকি প্ৰথমে CID তদন্ত হৈছিল, আৰু সেই CID তদন্তত জোনমণি ৰাভা যে গাড়ী দুৰ্ঘটনাতহে মৃত্যু হৈছে বুলি এই ধৰণে তদন্ত কৰিছিল সেই CID লোকসকলে। তাৰপিছত প্ৰতিবাদ হ'ল, CBIক দিব লাগে তদন্তটো। সেই CBIক তদন্তটো দিবলৈ বাধ্য হৈছিল অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। আৰু DGP GP সিঙে নিজেই দিল্লীলৈ গৈ সেই CBI লোকসকলক মাতি আনিছিল। আৰু সেই জোনমণি ৰাভাৰ মৃত্যুৰ দায়িত্ব লৈছিল CBIয়ে। আৰু CBIয়ে যেতিয়া নেকি দায়িত্ব লৈছিল, দায়িত্ব লোৱাৰ পিছতো আমি দেখা পাইছিলোঁ যে বহু সাধাৰণ SI আৰক্ষী বিষয়াকে সেই CBIয়ে তদন্ত কৰিছিল। জোনমণি ৰাভাৰ হত্যাকাণ্ডৰ লগত জড়িত হৈ থকা নগাঁও জিলাৰ সেইখিনি সময়ত SP আছিল লীনা দলে। সেই লীনা দলেক বৰ্তমানেও জেৰা চলোৱা আমি দেখা নাপাইছিলোঁ। আৰু নোপোৱাৰ বাবেই অসমৰ জনসাধাৰণে মাত মাতিছিল, বহু দল সংগঠনে মাত মাতিছিল, প্ৰতিবাদ হৈছিল। কিন্তু সেই প্ৰতিবাদক আওকাণ কৰিছিল আৰক্ষী বিভাগে, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই, যে ভাবিছে তহঁতি কিমান মাত মাতি থাক, কিমান মাত মাতিবি, তহঁতি চিঞৰি তহঁতৰ নিজৰ মুখ বিষাব। আৰু যেতিয়া তহঁতৰ মুখ বিষাব তহঁতি নিজে মাত মাতিবলৈ বন্ধ কৰিবি। হয়, এই কথাটো সত্য কথা। আপোনালোকে ক'ৰবাত যেতিয়া প্ৰতিবাদ হয় আপুনি চাবচোন, প্ৰতিবাদ হৈ থাকিব। কেতিয়াবা এনেকুৱা এটা পৰিস্থিতি হৈ যায়, যিসকল লোকে বা ধৰক কিছুমান মেইন মানুহ লিডাৰ থাকে, সেই লিডাৰবিলাকে সেই লোকসকলক মাতি লৈ যায় যে আমি ধৰক প্ৰতিবাদ কৰোঁগৈ ব'ল, আমাক ন্যায় লাগিবই, ন্যায় দিবই লাগিব। এই ধৰণে যেতিয়া প্ৰতিবাদ কৰিবলৈ যায়, যিকেইটা মেইন বেছিকৈ চিঞৰিব সেইকেইটাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব। আৰু বাকীখিনিক গ্ৰেপ্তাৰ নকৰে, কি কৰে গম পায়নে? আৰক্ষী মাতি মৰিয়াই লাঠিয়ে কোবাই সেইখিনিক খেদি পঠিয়াব। আৰু সেইকেইটাক জেলত ভৰাই থৈ দিব। আৰু কিছুদিনৰ পিছতেই জামিনত লৈ বা কিবা হৈ গুচি আহিব। আৰু এয়াই হয়, এইটোৱে কৰে। আৰু এইটোৱে ভাবে কিমান চিঞৰিবি তহঁতি, কিমান চিঞৰিবি তহঁতি, যিমানেই চিঞৰিবি তহঁতৰ মুখ সিমানেই বিষাব। আৰু মুখ বিষালে তহঁতি নিজে বন্ধ হৈ যাবি বা নিজে মাত নেমাতিবি। হয়, এই কথা ভাবে। যদি আপোনাৰ ওচৰত শক্তি থাকে, পাৱাৰ থাকে, আপুনি এইটো ভাবিবই। আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কথা বা এই পদক্ষেপ তেখেতে লৈছিল, দেখিছিলোঁ। আৰু বহু দল সংগঠন ওলাইছিল, বহুতে মাত মাতিছিল জোনমণি ৰাভাৰ ঘটনাক লৈ। জোনমণি ৰাভাৰ হত্যাকাণ্ডৰ লগত জড়িত হৈ থকা সেই SP লীনা দলে কিয় তদন্তৰ আঁতৰলৈ মতা হোৱা নাই, কিয় ৰক্ষণাবেক্ষণ দিছে, কিয় কৌশলগতভাৱে জোনমণি ৰাভাৰ হত্যাকাৰীক SP লীনা দলে কিয় হাইলাকান্দিলৈ ট্ৰেন্সফাৰ কৰা হ'ল, তেখেতক চাকৰিৰ পৰা কিয় ৰিজাইন নিদিলে, তেখেতক 6 মাহ 5 মাহৰ বাবে কিয় চাকৰিৰ পৰা আঁতৰাই নথলে, এই সকলোখিনি কথা যেতিয়া পোহৰলৈ আহিছিল, অসমৰ মুখ্যমন্ত্ৰীৰ নিৰ্দেশত থকা সেই আৰক্ষী বিষয়াসকলক ৰক্ষণাবেক্ষণ দিছিল অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে। 3 দিনমানৰ পিছতেই, আজিৰ পৰা 3 দিনৰ আগতেই আলফা স্বাধীন পৰেশ বৰুৱাই যেতিয়া নেকি মাত মাতিছিল, চাওক, অসমৰ জনসাধাৰণে দল সংগঠনে মাত মাতি থকাৰ পিছতো জোনমণি ৰাভাৰ হত্যাকাণ্ডৰ লগত জড়িত হৈ থকা সেই SP লীনা দলেক CBIৰ আওতালৈ মাতি অনাব পৰা নহৈছিল বা মতা নহৈছিল। যেতিয়া নেকি আজিৰ পৰা 3 দিনৰ আগতে আলফা স্বাধীন পৰেশ বৰুৱাই মাত মাতিছিল জোনমণি ৰাভাৰ এই ঘটনাক লৈ, যে কি হৈ আছে, জোনমণি ৰাভাৰ হত্যাকাণ্ডৰ লগত নাম সাঙুৰ খোৱা সেই লোকসকলক কিয় তদন্ত কৰা নাই, কিয় CBI তদন্ত কৰা নাই, কি হৈছে আচলতে, কিয় জোনমণি ৰাভাৰ ঘটনাক এই ধৰণে লেহেমীয়া গতি তদন্ত কৰি থকা হৈছে, কিয় নগাঁও জিলাৰ SP লীনা দলেক তদন্ত কৰা নাই বা CBI জেৰা চলোৱা নাই, কিয়? যেতিয়া নেকি গৰজি উঠিছিল আলফা স্বাধীন পৰেশ বৰুৱাই, আৰু গৰজি উঠাৰ পিছতেই আৰু হয় ভাবুকি প্ৰদান কৰিছিল অসমৰ আৰক্ষী অধীক্ষক DGP GP সিঙক আলফা স্বাধীন পৰেশ বৰুৱাই ভাবুকি দিছিল যে কি হৈছে আচলতে, যি হ'ব লাগে হোৱা নাই, কিয় জোনমণি ৰাভাৰ হত্যাকাৰীক মৰমৰ চকুৰে চোৱা হৈছে,
কিয় ৰক্ষণাবেক্ষণ দিছে, কি হৈছে আচলতে। আৰু যি ধৰণে গৰজি উঠিছিল আলফা স্বাধীন পৰেশ বৰুৱাই, আৰু পৰেশ বৰুৱাই গৰজি উঠাৰ পিছতেই আপোনালোকে যোৱাকালি ভাল খবৰটো পালে। যোৱাকালি গুৱাহাটীৰ এটা অতিথিশালাত জোনমণি ৰাভাৰ হত্যাকাৰী SP লীনা দলেক CBIয়ে জেৰা চলালে। আৰু সেই জেৰাত জোনমণি ৰাভাৰ হত্যাকাৰী আৰক্ষী বিষয়া SP লীনা দলে কি ক'লে, কি নাই কোৱা, জড়িত হৈ আছিল নে নাই নে কি ক'লে, এই সকলোখিনি কথা জ্ঞাত নহয় অসমৰ জনসাধাৰণ, পোহৰলৈ অহা নাই। আৰু CBIয়ে যে SP লীনা দলেক জেৰা কৰিলে, অসমৰ জনসাধাৰণে যি আশা কৰি আছিল সেই আশা পূৰণ হ'ল। এতিয়া আমি জানো জোনমণি ৰাভাক কোনে কোনে হত্যা কৰিছিল, কোন কোন লোক জড়িত হৈ আছিল। এই জড়িত হৈ থকাৰ পিছতো কিয় কেলৈ অতদিনলৈ সেই SP লীনা দলেক CBIয়ে জেৰাৰ আওতালৈ মতা নাছিল, বা কিয় জেৰা চলোৱা নাছিল। আৰু এই কথা সঁচা, আলফা স্বাধীন পৰেশ বৰুৱাই যেতিয়া নেকি মাত মাতিছিল, মাত মতাৰ পিছতেই সেই SP লীনা দলেক CBIয়ে জেৰা চলাবলৈ বাধ্য হৈছিল, আৰু বৰ্তমান জেৰা চলালে। আৰু অসমৰ জনসাধাৰণে যি বিচাৰিছিল, যি আশা কৰি আছিল, সেই আশা পূৰণ হ'ল। আৰু এতিয়া জোনমণি ৰাভাৰ ঘটনাৰ লগত জড়িত হৈ থকা সেই আৰক্ষী বিষয়াসকলে কি শাস্তি পাব, কি ধৰণে সেই লোকসকলে হত্যা কৰিছিল, কি হৈছিল, কি কথা, এই সকলোখিনি কথা গম পাবনে সেই CBI লোকসকলে তদন্ত কৰি। আচলতে পিছত গৈ এদিন হ'বগৈ কি, জোনমণি ৰাভাৰ ঘটনাৰ লগত জড়িত হৈ থকা সেই হত্যাকাৰী আৰক্ষী বিষয়াসকল কি ক'ব শেষত, বা তেখেতসকলক কি শাস্তি বিহা হ'ব। আৰু হয়, যদি আৰক্ষী বিষয়াই যদি আৰক্ষীক হত্যা কৰিছে, সেই আৰক্ষী বিষয়াক এনকাউণ্টাৰ কৰিব লাগে, নহ'লে আজীৱন কাৰাদণ্ড, নহ'লে ফাঁচি। আৰু তাতকৈ আৰু একো নাই। আজীৱন যদি কাৰাদণ্ড দি দিয়ে তাৰ জীৱনটো শেষেই, যদি ফাঁচি দিয়ে শেষেই, শিক্ষা পাব অসমৰ জনসাধাৰণে বা বেলেগ আৰক্ষী বিষয়াই। তেখেতক যদি এনকাউণ্টাৰ কৰে, শিক্ষা পাব। যদি এনকাউণ্টাৰ কৰে বা আজীৱন কাৰাদণ্ড দিয়ে, এনেকুৱা কৰিলে অসমৰ যিসকল আৰক্ষী বিষয়া, সেই আৰক্ষী বিষয়াসকলে শিক্ষা পাব, তেনেকুৱা এটা ভুল নকৰিবলৈ, বা কৰিম বুলি সাহস নকৰে, ভয় কৰিব, শাস্তি বিহিব লাগে। আৰু সঁচাকৈ মই আজি আপোনালোকক পুনৰ কওঁ, এই শেষৰ সময়খিনিত আলফা স্বাধীন পৰেশ বৰুৱাই যদি মাত নমতা হ'লে, বৰ্তমানেও আজিৰ দিনতো সেই SP লীনা দলেক CBIৰে জেৰা চলাব নোৱাৰে। আৰু আলফা স্বাধীন পৰেশ বৰুৱাই মাত মাতোঁতেহে সেই জোনমণি ৰাভাৰ হত্যাকাৰী আৰক্ষী বিষয়া SP লীনা দলেক জেৰা চলাবলৈ সক্ষম হ'ল CBI লোকে।